নমস্কাৰ প্ৰিয় দৰ্শক, মোৰ ইউটিউব চেনেলৰ আজিৰ এই ভিডিঅ'টোলৈ আপোনালোকক আন্তৰিক স্বাগতম। প্ৰিয় দৰ্শক, আজি ভাৰতৰ এনে এখন গাঁৱৰ কথা ক'ম, যিখন গাঁৱৰ বিষয়ে আপুনি হয়তো কেতিয়াও শুনা নাই। অতি আচৰিত যেন লাগিলেও এয়াই কিন্তু সঁচা। ভাৰতৰ এইখন গাঁৱৰ কথা জানিলে আপুনিও আচৰিত হৈ পৰিব। যিখন গাঁৱত বোৱাৰীক কোঠাত বন্দী কৰি ৰখা হয়, তেওঁলোকে খাদ্য আৰু কাপোৰ একোৱে নাপায়। গতিকে আহক পলম নকৰি ইয়াৰ বিষয়ে জানিবলৈ এই ছবিত ক্লিক কৰক আৰু ভিডিঅ'টো শেষলৈকে চাওক। দেশ বা বিদেশত বহুতো প্ৰথা আছে যাৰ বাবে মানুহে বহুতো অসুবিধাৰ সন্মুখীন হ'ব লগা হয়। কিছুমান প্ৰথা ইমান আচৰিত যে সেইবোৰৰ বিষয়ে চিন্তা কৰিলে হৃদয় ভাঙি যায়। কিন্তু এই সকলোবোৰৰ সত্ত্বেও আজিও মানুহে এই প্ৰথাবোৰ অনুসৰণ কৰিবলৈ বাধ্য হৈছে। ভাৰতবৰ্ষৰ হিমাচল প্ৰদেশৰ এখন গাঁৱত তেনেকৈ কিবা এটা আছে। হিমাচল প্ৰদেশৰ মণিকৰ্ণ উপত্যকাত পিনি নামৰ এখন গাঁও আছে। তাত প্ৰচলিত যে ঘৰৰ বোৱাৰীক এটা নিৰ্দিষ্ট সময়ত 5 দিনৰ বাবে এটা পৃথক কোঠাত বন্দী কৰি ৰখা হয়। তাই সেই সময়ত কাপোৰ অবিহনে আৰু খাদ্য অবিহনে থাকিব লগা হয়। সেই সময়ত তাই নিজৰ স্বামীৰ সৈতেও কথা পাতিব নোৱাৰে আৰু হাঁহি ধেমালি কৰাটো বাধা আৰোপ কৰা হয়। এই 5 দিনত গাঁওখনত কোনো ধৰণৰ উৎসৱ উদযাপন কৰা নহয়, কোনো ধৰণৰ নিচা বস্তু সেৱন কৰা নহয় আৰু কোনো মাংসও খাবলৈ দিয়া নহয়। এই প্ৰথা বহুত পুৰণি বুলিও কোৱা হয়। গাঁওবাসীয়ে কয় যে বোৱাৰীয়ে এনে কৰিলে ঘৰখনলৈ সুখ আহে, পাৰিবাৰিক সম্পৰ্কত শান্তি বিৰাজ হৈ থাকে। এই প্ৰথাটো স্বীকৃত কৰা হৈছে যে এই সময়ত স্বামী বা পত্নীয়ে ওচৰলৈ আহিব নালাগে। যদি এনে হয় তেন্তে ই এক অশুভ লক্ষণ। এই সময়ত মহিলাসকলে ঊলেৰে বনোৱা ঊলৰ কাপোৰ পৰিধান কৰি থাকে। যদিও এই পৰম্পৰাৰ কোনো লিখিত প্ৰমাণ নাই, কিন্তু এইটো স্বীকৃত যে লাহুৱা গণ্ড দেৱতাসকলে পিনিত উপস্থিত হৈছিল আৰু ৰাক্ষসসকলক হত্যা কৰিছিল। এই প্ৰথাটো কেৱল সেই বৰ্ণনাৰ অনুসৰণতহে বিশ্বাস কৰা হয়।